হাই ফ্ৰেণ্ডছ, পুনৰবাৰ নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ মই মোৰ ৰুম্পী শইকীয়াৰ ইউটিউব চেনেলটোলৈ। আজি পুনৰ ভাবিছোঁ এটা নতুন ৰেচিপি, যিটো হ'ল ইৰম্বা চাটনি। ইৰম্বাটো মানুহে শীতল মাছৰ পৰা বনায়, মণিপুৰী মানুহে বেছিকৈ বনায়। আমাৰ ইয়াত মণিপুৰী মানুহ আছে, মণিপুৰী মানুহৰ পৰাই শিকিছে। আমাৰ নবৌৰ পৰা মই শিকিলোঁ। আৰু এই চাটনিটো খাই মই প্ৰথম বহুতেই ভাল পালোঁ, সেইকাৰণে ভাবিলোঁ মই আপোনালোককো বনাই দেখাওঁ। আহকচোন মই কেনেকৈ বনাওঁ ইৰম্বা চাটনিটো, আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ডছ, ৰুম্পী শইকীয়াৰ পৰা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো বজাই দিব। এয়া লৈছোঁ শুকান মাছ, এয়া লৈছোঁ কেঁচা জলকীয়া, এইটো লৈছোঁ কেঁচা আলু, আৰু এইটো বিলাহী এটা, আদা আৰু নহৰু। এইখিনি গোটেইখিনি মই ইৰম্বা বুলি কয়, মণিপুৰী এটা চাটনি। মই কেনেকৈ বনাই দেখুৱাম তাকে আজি। শুকান মাছটো খালে আমাৰ মেলেৰিয়াৰ কাৰণেও ভাল, সেইটো কাৰণে আমি অলপ খাব লাগে। আৰু কেনেকৈ বনাই চাওঁ। এয়া লৈছোঁ মই কুকাৰ এটা, মই এতিয়া ভাত পাতিব লৈছোঁ। এয়া চাউল ভৰাই থৈছোঁ। ইয়াতে মই বিলাহী আৰু আলু মই এই কুকাৰতে ভৰাই দিম। ভৰাই পিনি মই বইল কৰি ল'ম। বইল কৰি চাটনিটো বনাম। এয়া মই কুকাৰত বিলাহী আৰু আলু ভৰাই ল'লোঁ। এতিয়া মই পানী দি ল'ম। এয়া মই পানী দি দিছোঁ। এয়া মই পানী দি ল'লোঁ। এয়া পানী দিয়া হৈ গৈছে। ইয়াতে মই বইল কৰি ল'ম আলু আৰু বিলাহীটো। আপোনালোকেও এনেকৈ বইল কৰি ল'ব পাৰে। এয়া মই শুকান মাছ গোটেইখিনি নিদিওঁ, 3জনীমান দি দিছোঁ। শুকান মাছটো বইল কৰি ল'ব লাগিব। আৰু এজনী দি দিছোঁ। এয়া এনেকৈ মই বাতিত লৈ লৈছোঁ, আৰু জলকীয়াকেইটাও মই দি দিম। এয়া মই জলকীয়াকেইটা এনেকৈ বাতিত দি লৈছোঁ। এনেকৈ সৰু ষ্টীলৰ বাতি থাকিলে এই কুকাৰৰ ভিতৰতে এনেকৈ দি দিব লাগে। ওপৰতে ডুবাই দিব নালাগে, তললৈ পানীখিনি সোমাই যোৱাকৈ এনেকৈ ওপৰতে দি দিব লাগে। এতিয়া মই ঢাকনখন লগাই দিম। এয়া মই ঢাকনখন লগাই ল'লোঁ। এতিয়া মই গেছৰ ওপৰত বহাই দিলোঁ। এইটো চিটি এটা মাৰিব, চাউল পাতিছোঁ যিহেতু এটা চিটি মাৰিলেই হৈ যাব। আৰু মই বিলাহী আলুখিনি আৰু শুকান মাছটো উলিয়াই ল'ম। কুকাৰটো চিটি মৰালৈকে মই নহৰু আৰু আদাখিনি মই ভালদৰে গুচাই ল'ম। এইখিনি মই ভালদৰে এটা এটাকৈ এৰুৱাই ল'ম, গুচাই ল'ম। এয়া মোৰ হুইচেল মাৰিব লৈছে এতিয়া কুকাৰটো। এটা হৈ গ'ল, এতিয়া নমাই থ'ম। মোৰ এয়া আদা নহৰু গুচোৱাও হৈ গৈছে। এতিয়া মই কুকাৰটোৰ ওচৰলৈ যাম, কুকাৰটো খুলি চাওঁ। এইটো ঠাণ্ডা হৈ গ'ল, এতিয়া আমি খুলিম। এয়া চাওকচোন, এয়া জলকীয়াকেইটা ভালকৈ সিজি গৈছে, এই মাছকেইটাও সিজি গৈছে। মই সকলোখিনি উলিয়াই ল'ম। বিলাহীটো এইখিনিতে আছে, লাহেকৈ উলিয়াই ল'ম মই। এয়া মই বিলাহী আৰু আলুটো ধুনীয়াকৈ উলিয়াই ল'লোঁ। বিলাহীটো ধুনীয়াকৈ সিজি গৈছে, আলুটো বইল হৈ গৈছে ধুনীয়াকৈ। এই মাছকেইটা উলিয়াই ল'লোঁ। মাছকেইটা উলিয়াওঁতে অলপ ভাগি গ'ল। এই জলকীয়াটো বইল হৈ গ'ল ধুনীয়াকৈ। এতিয়া আমি গোটেইখিনি পিটিকি দিম। এতিয়া মোৰ ধুনীয়াকৈ বিলাহী বাকলিও এৰুৱা হৈ গ'ল, আলু বাকলিও এৰুৱা হৈ গ'ল। এইখিনি গোটেইখিনি একেলগে মই মিক্সিত ভৰাই ল'ম। এয়া মিক্সিত পিছা হৈ গ'ল। এয়া এনেকৈ কোমল নিচিনা হ'ব লাগে। আপোনালোকেও খাই চাবচোন, ইৰম্বা মণিপুৰী চাটনি হয়। মই এনেকৈ এদিন খাই পালোঁ, ভাল লাগিলে, সেইটো কাৰণে মই আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আপোনালোকেও বনাই খাই চাবচোন। এয়া মই বাতি এটাত উলিয়াই ল'লোঁ।
এয়া পৰিৱেশন কৰিব পৰা হৈ গ'ল। মই কোৱা নহ'ল, ইয়াত মই নিমখ অলপো দি দিলোঁ। ধুনীয়াকৈ এতিয়া খাব পৰা হৈ গৈছে। আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে।